নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি ছানডে, সেইবাবে আমি ফুৰিবলৈ আহিলোঁ আৰু ফুৰিবলৈ আমি আহিলোঁ বামুণী হিললৈ। যিদৰে তেজপুৰৰ অগ্নিগড়, কলপাৰ্ক, মহাভৈৰৱ, তেনেকৈ এই বামুণী হিলৰো নাম আছে। আপোনালোকে তেজপুৰলৈ আহিলে এই বামুণী হিললৈ ফুৰিবলৈ আহিব। আৰু আজি আমিও আহিলোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। ব'লকচোন, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। বামুণী পাহাৰ হৈছে তেজপুৰ টাউনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰত, আৰু আমি আহি পাই গ'লোঁ। আৰু আমি এতিয়া আহি পাই গ'লোহি বামুণী হিল। আৰু ভিতৰত কি দেখি পাওঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। বামুণী হিলৰ বিষয়ে বেছিকৈ জানিবলগীয়া হ'লে ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আৰু এয়া বেটা ইয়াত বহি আছে, যিহেতু বহুত গৰম। দেখিব পাইছে, ওপৰলৈ আমি এতিয়া উঠি যাম। বলক। কোৱা হয় প্ৰাচীন কালতে ইয়াতে এটা বিষ্ণু মন্দিৰ আছিলে, আৰু এই বিষ্ণু মন্দিৰৰ চাৰিওকাষে 4টা শিৱ মন্দিৰ আছিল। আৰু প্ৰকৃতিৰ দুৰ্যোগৰ ফলত, মানে ভূমিকম্পৰ ফলত সকলোবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। আৰু আজিও সেই মানে বিষ্ণু মন্দিৰ, শিৱ মন্দিৰ ভঙা অংশসমূহ এইদৰে বামুণী পাহাৰত আজিও আছে। আৰু ইয়াৰে কিছু সংখ্যক শিলৰ টুকুৰা তেজপুৰ কোল পাৰ্কত, মানে চিত্ৰলেখা উদ্যানত ৰখা হৈছে। আৰু ইয়াৰ বিষয়ে মই বৰ বিশেষ নাজানো, যিখিনি জানো সেইখিনি আপোনালোকক ক'লোঁ। আৰু যদিহে মোৰ কওঁতে কিবা ভুল হৈছে আপোনালোকে শুধৰাই ল'ব। আৰু এইদৰে বামুণী পাহাৰত আপোনালোকে শিলৰ টুকুৰাই দেখিব। এয়া চাওক, চবফালে শিলৰ টুকুৰা। ইয়াৰ চাৰিওফালে কেৱল শিলৰ টুকুৰাই দেখা পাব আপোনালোকে। আহিব, আহি ভাল পাব। আপোনালোকে তেজপুৰ আহিলে এই বামুণী হিললৈ আহিব আৰু চালে ভাল পাব। ব্ৰহ্মপুত্ৰ পাৰতেই আছে বামুণী হিল। এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু ব'লকচোন আৰু এডোখৰ জেগা দেখাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব। আৰু এয়া হৈছে মা ভৈৰৱী মন্দিৰ, এদিন আহি দেখাম বাৰু। আৰু এয়া হৈছে হনুমান মন্দিৰ। এই কলিয়াভোমোৰা ব্ৰিজ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।
চ' যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈ এইদৰে মোৰ ভিডিঅ'বোৰ চাই যাব বাই।